সকলোলৈকে নমস্কাৰ জনাইছোঁ। তালাস্তা শিক্ষা ইউটিউব চেনেললৈ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিবৰ কাৰণে লৈ আহিছোঁ ৰামধেনু যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। তেন্তে আমি পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পইণ্টত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম পইণ্টটো হৈছে সামাজিক সচেতন আৰু দায়বদ্ধতা হৈছে ৰামধেনু যুগৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য। দ্বিতীয় মহাসমৰৰ প্ৰভাৱে ৰামধেনু যুগৰ সমাজ ব্যৱস্থালৈ চৰম অস্থিৰতা মাতি আনিছিল। ফলত সমাজ জীৱনৰ বহুবোৰ দিশ সলনি হ'ল। সমাজৰ একোজন সচেতন তথা দায়বদ্ধ ব্যক্তিৰূপে সমাজৰ বিসংগতিপূৰ্ণ বিষয়সমূহ যুক্তি সহকাৰে তেওঁলোকৰ ৰচনা সম্ভাৰত উপস্থাপন কৰিবলৈ যত্ন কৰিছিল। সমাজ সচেতন তথা সামাজিক দায়বদ্ধতা সম্পন্ন গল্পকাৰসকলে সমাজৰ পতনমুখী আৰু দুখ দুৰ্যোগে জুৰুলা কৰা মানৱ জীৱনৰ হৃদয়স্পৰ্শী বৰ্ণনা খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। নেক্সট পইণ্ট, জীৱন আৰু জগত সম্পৰ্কে নতুন ধাৰণা। জীৱন আৰু জগত সম্পৰ্কে নতুন ধাৰণা হৈছে ৰামধেনু যুগৰ অন্য এটা বৈশিষ্ট্য। দ্বিতীয় বিশ্বযুদ্ধই মানুহৰ মনত পুৰণি মূল্যবোধৰ প্ৰতি অনীহা আৰু পাশ্চাত্য অথবা নতুন মূল্যবোধৰ প্ৰতি আকৰ্ষণৰ মনোভাৱ গঢ়ি তুলিছিল। এচামে নতুনক আদৰিবলৈ অমান্তি আৰু আন এচামে নতুনৰ প্ৰতি আকৰ্ষণে সমাজৰ সচেতন শ্ৰেণীৰ মাজত দ্বিধাৰ সৃষ্টি কৰিছিল। এই ধৰণৰ মনোভাৱে জন্ম দিয়া অসন্তুষ্টি আৰু যন্ত্ৰণাই বুদ্ধিজীৱী তথা চুটিগল্পকাৰসকলৰ মনত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই ধৰণৰ কাৰণৰ বাবে ৰামধেনু যুগৰ চুটিগল্পই পূৰ্বৰ ৰচনা কৌশলৰ পৰা কিছু দূৰ আঁতৰি আহি নতুন দৃষ্টিভংগী প্ৰয়োগৰ যোগেদি গল্প ৰচনা কৰিবলৈ ধৰিলে। জীৱন আৰু জগতৰ সম্পৰ্কে নতুনত্বৰ সন্ধান তথা গভীৰ জীৱনবোধ গঢ়ি তুলিবলৈ সাহিত্যত প্ৰেৰণা যোগাইছিল। সেয়েহে সাহিত্যত বিভিন্ন দৰ্শনে অধিকাৰ সাব্যস্ত কৰিছিল। নেক্সট, ৰোমান্টিকতাৰ বিপৰীতে মানৱীয় চেতনা বা মনস্তত্বৰ প্ৰয়োগ। ৰোমান্টিকতাৰ বিপৰীতে মানৱীয় চেতনা বা মনস্তত্বৰ প্ৰয়োগ হৈছে ৰামধেনু যুগৰ চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য। ৰামধেনু যুগৰ চুটিগল্পই ৰোমান্টিক যুগৰ ৰোমাঞ্চৰ পৰা আঁতৰি আহি সেই সময়ৰ বাস্তৱমুখী মানুহৰ মনোজগতখনৰ বিশ্লেষণৰ ওপৰত দৃষ্টি দিছিল। তাৰোপৰি পাশ্চাত্যৰ বিভিন্ন মনোবৈজ্ঞানিক তত্ত্ব বা ফ্ৰয়ডীয় যৌন মনস্তত্ব, আত্মহত্যা আৰু মৃত্যুস্পৃহা, নাৰী মনস্তত্ব, শিশু মনস্তত্ব, ৰুগ্ন মানসিকতা, নিজ্ঞান মনৰ সন্ধান আদিয়ে গল্পকাৰসকলৰ মনোজগতত আলোড়ন সৃষ্টি কৰিলে। তাৰেই বৰ্হিপ্ৰকাশ ঘটে ৰামধেনু যুগৰ চুটিগল্পত। সৈয়দ আব্দুল মালিকৰ চিকাৰ, হৰি মাষ্টৰৰ দোকান, যীশুখ্ৰীষ্টৰ ছবি, বিভৎস বেদনা, ফ্ৰী কাপুৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মিয়া মনচুৰ আৰু এজনী জাপানী ছোৱালী, যোগেশ দাসৰ কলপটুৱাৰ মৃত্যু, পৃথিৱীৰ অসুখ আদি গল্পসমূহত মনস্তত্বৰ মনোভাৱ ফুটি উঠিছে। নেক্সট পইণ্ট, ৰামধেনু যুগৰ চুটিগল্পত পাশ্চাত্য আদৰ্শৰ প্ৰয়োগ। দ্বিতীয় বিশ্বযুদ্ধই অসমীয়া সাহিত্যক পৰিৱৰ্তন কৰিছিল, হয়, কিন্তু সেই পৰিৱৰ্তনবোৰৰ আঁৰত আছিল এচাম লেখকৰ পাশ্চাত্য সাহিত্যৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ। তেওঁলোকে মাৰ্ক্সীয় চেতনাৰ দ্বাৰা গল্প ৰচনাত হাত দিছিল। তাৰ ভিতৰত এজন হোমেন বৰগোহাঁই। তেখেতৰ আবেলি, আলিবাটৰ গল্প, ইছমাইল চেখৱৰ সন্ধানত, নৰকত বসন্ত, পাৰ্টী জননী গল্পত মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱ স্পষ্ট হৈছে। এই যুগৰ আন এটা আদৰ্শ হ'ল অস্তিত্ববাদী আদৰ্শ। এই ভাৱধাৰাৰ গল্পকাৰসকলৰ ভিতৰত সৌৰভ কুমাৰ চলিহাৰ জ্যামিতি, ধ্ৰুৱক, বাছ নহালৈ, হোমেন বৰগোহাঁই আবেলি, আলিবাটৰ গল্প, অক্টোপাছ, যৌৱন, নগেন শইকীয়াৰ বন্ধ কোঠাত ধুমুহা, নিসংগ অস্তিত্ব আদি উল্লেখযোগ্য। অস্তিত্ববাদীসকলে বাস্তৱ ঘটনা আৰু চাক্ষুষ অভিজ্ঞতাৰ পৰা তথ্য সংগ্ৰহ কৰিছিল। পাশ্চাত্যৰ এটি অন্যতম মতবাদ হৈছে অভিব্যক্তিবাদ। এই যুগৰ গল্পকাৰসকলে পাশ্চাত্যৰ অভিব্যক্তিবাদীসকলৰ দৰে সমাজৰ কুৰূপ তথা কুণ্ঠ চিত্ৰখন বাস্তৱসন্মত আৰু নিৰাভৰণভাৱে গল্পত উপস্থাপন কৰিছে। ৰামধেনু যুগত এই ভাৱধাৰা সৌৰভ কুমাৰ চলিহাৰ বীণা কুটীৰ, নগেন শইকীয়াৰ বৃত্তৰ মাজত দুখ, হোমেন বৰগোহাঁইৰ ধুমুহা আৰু আনন্দৰ উৎস আদি গল্পত প্ৰতিফলিত হৈছে। পাশ্চাত্য সাহিত্যৰ উল্লেখনীয় ভাৱধাৰা অধিবাস্তৱবাদী চেতনাৰ প্ৰয়োগ ৰামধেনু যুগৰ চুটিগল্পৰ আন এটি উল্লেখনীয় দিশ। সৌৰভ কুমাৰ চলিহাৰ এহাত দাবা তাৰে এটি সাৰ্থক উদাহৰণ। নেক্সট, ৰামধেনু চুটিগল্পত ব্যংগৰ প্ৰয়োগ। ৰামধেনু চুটিগল্পত ব্যংগৰ প্ৰয়োগ ৰামধেনু যুগৰ চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য। লক্ষ্মীনাথ বেজবৰুৱাই জোনাকীত জন্ম দিয়া ব্যংগাত্মক ধাৰাটিয়ে আবাহনৰ মাজেদি আহি ৰামধেনুত শক্তিশালী ৰূপত ধৰা দিয়ে। সমাজত দৰিদ্ৰসকলক শোষণ কৰা, ভণ্ডামী, সততাৰ প্ৰতি বিদ্ৰোহ কৰাৰ উদ্দেশ্যে গল্পকাৰসকলে ৰামধেনু যুগত ব্যংগাত্মক ধাৰাটোৰ প্ৰয়োগ কৰিছিল। এই ক্ষেত্ৰত মেদিনী চৌধুৰী ইদ্ৰিছ, মই আৰু বাবুলাল, কুমুদ গোস্বামীৰ স্মন্দন, সোণৰ মেকুৰী, সৌৰভ কুমাৰ চলিহাৰ গোলাম আদি উল্লেখযোগ্য। নেক্সট পইণ্ট,
প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰয়োগ ৰামধেনু যুগৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য। জয়ন্তী আলোচনীতে আত্মপ্ৰকাশ লাভ কৰা সাম্যবাদী চিন্তাৰ উন্মেষ ঘটোৱা প্ৰগতিবাদী চেতনাৰ সুৰ ৰামধেনু যুগতে প্ৰতিফলিত হৈছিল। তদুপৰি সেই সময়ৰ সাম্যবাদী চিন্তা, নাৰী মুক্তি আৰু স্ত্ৰী শিক্ষাৰ প্ৰচাৰ তথা প্ৰসাৰ আদি দিশতো প্ৰগতিবাদী চিন্তাৰ প্ৰকাশ ঘটিছে। এই প্ৰগতিবাদী ধাৰণাই ৰামধেনু যুগটোক এক নতুন আদৰ্শ প্ৰদান কৰিল। প্ৰগতিবাদী চেতনাৰে গল্প ৰচনা কৰা গল্পকাৰ কেইজন হৈছে মহেন্দ্ৰ বৰঠাকুৰ, মই অমলৰ বন্ধু, পুলেন বৰকটকী ভোগ, মেদিনী চৌধুৰী কলম, ছৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, হৰে কৃষ্ণ ডেকা, ৰূপম চৌধুৰী আদি। ৰামধেনু যুগৰ চুটিগল্পৰ আন এটা প্ৰধান বৈশিষ্ট্য হৈছে নতুন আলোচনী আৰু লেখকত অনুপ্ৰেৰণা যোগোৱা। ৰামধেনু আলোচনীয়ে নতুন কিছুমান গল্পকাৰক অনুপ্ৰেৰণা যোগৰ উপৰিও আমাৰ নতুন প্ৰতিনিধি মণিদীপ নৱযুগ আলোচনী আৰু অসম বাণী, অসম বাতৰি, দৈনিক অসম আদি কাকতক সৃষ্টি কৰাত অৰিহণা যোগালে। আজি এই ভিডিঅ'টো ইমানখিনি আলোচনা কৰিলোঁ। নেক্সট আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ নিশ্চয় সোনকালে আহিম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।